এবাৰ এজন ৰজাই তাৰ 3জন মন্ত্ৰীক মাতি আনি ক'লে, এয়া লোৱা, তোমালোকক এখন এখন খালী বস্তা দিলোঁ। তোমালোকৰ কাম হ'ল অৰণ্যত গৈ বিভিন্ন ফল বুটলি এই বস্তাখন ভৰাই অনা। দেখোঁ কোনে কিমান সোনকালে বস্তাখন ভৰাই আনিব পৰা। 3জনে বস্তা লৈ অৰণ্যত গুচি গ'ল। প্ৰথম মন্ত্ৰীজনে চিন্তা কৰিল, ৰজাই কৈছে, গতিকে সি অৰণ্যৰ ভাল ভাল ফলেৰে বস্তাখন পূৰ্ণ কৰিব লাগিব। আৰু সেইমতে সি ভাল ভাল ফলেৰে বস্তাখন পূৰ্ণ কৰি ৰজাৰ ওচৰত উভতি আহিল। দ্বিতীয় মন্ত্ৰীজনে চিন্তা কৰিল, ৰজাইতো সকলো ফল নেদেখে, সেয়েহে সি ভাল বেয়া যি ফল পালে সেইবোৰেৰে বস্তাটো পূৰ্ণ কৰিল আৰু বস্তাৰ ওপৰত কেইটামান ভাল ফল দি ৰজাৰ ওচৰত উভতি আহিল। তৃতীয় মন্ত্ৰীজনে চিন্তা কৰিল, মহাৰাজৰ ইমান সময় ক'ত আছে? তেওঁ যে বস্তা খুলি খুলি দেখিব বস্তা পূৰ্ণ হৈছেনে নাই। সেয়েহে সি অৰণ্যত যি পালে, অৰ্থাৎ গছৰ পাত, পচা ফল, কাঠ বাঁহেৰে বস্তাখন পূৰ্ণ কৰি উভতি আহিল। 3জন মন্ত্ৰী ৰজাৰ দৰবাৰত আহি উপস্থিত হ'ল। ৰজাই 3জনৰ বস্তা পূৰ্ণ দেখি বহুত সুখী হ'ল। তেওঁ বস্তাবোৰ খুলিও নেদেখিল। তৃতীয় মন্ত্ৰীজনে নিজকে বুদ্ধিমান বুলি ভাবি নিজে নিজে অহংকাৰী হৈ পৰিল। ৰজাই অলপমান সময় চিন্তা কৰি সি তাৰ আসনত বহি ঘোষণা কৰিল, এই 3জন মন্ত্ৰীকে সিহঁতৰ বস্তাসহ 7 দিনৰ বাবে কাৰাগাৰত পঠোৱা হওক আৰু প্ৰত্যেককে বেলেগ বেলেগ কোঠাত ৰখা হওক। এই 7 দিন সিহঁতক কোনো ধৰণৰ বস্তু খাবলৈ দিয়া নহ'ব। কথা মতেই কাম। 3জনকে কাৰাগাৰত পঠোৱা হ'ল। প্ৰথম মন্ত্ৰীজনে এই 7 দিন তাৰ ফলবোৰ খাই পাৰ কৰি দিলে। দ্বিতীয় মন্ত্ৰীজনে তাৰ যিখিনি ভাল ফল আছিল সেইখিনি খাই 2 দিন পাৰ কৰি দিলে আৰু বাকী 5 দিন বেয়া ফলবোৰ খাই অসুস্থ হৈ পৰিল। তৃতীয় মন্ত্ৰীজনে বস্তাত কোনো ফল নিয়া নাছিল, সেইবাবে সি একো খাবলৈ নাপাই মৰি থাকিল। এই গল্পটোৰ পৰা শিকিবলগীয়া বিষয়টো হৈছে যে ভাল চিন্তাই আমাক ভাল ফল দিয়ে আৰু বেয়া চিন্তাই আমাক বিপদৰ মুখত ঠেলি দিয়ে। সেয়েহে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে শ্বৰ্টকাট ৰাস্তা নিবিচাৰি কামবোৰ ভালকৈ কৰি যাব লাগে। ইয়াতে আপুনি সফল হ'ব পাৰিব, এয়া নিশ্চিত। মানুহে ঘৰ বদলায়, সম্পৰ্ক বদলায়, বন্ধু বদলায়, তথাপি সিহঁতৰ সমস্যাৰ শেষ নহয়, কাৰণ মানুহে নিজকে নবদলায় বা সলনি নকৰে। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।